ঠাণ্ডা দিনৰ ৰ'দত বহাৰ মজাই বেলেগ। এইফালে মোৰ ৰ'দটো পূৰা চোকা আজি, ধৰিছে ৰ'দটোৱে। মই ৰ'দৰ ফালে মুখ কৰি বহি আছোঁ। ভাত খাই উঠিছোঁ, সেইকাৰণে অলপ ৰ'দত বহি দিছোঁ। ঠাণ্ডা দিনত ৰ'দত বহাৰ মজাই বেলেগ। আকৌ এইফালে এতিয়া মই লৈ লৈছোঁ লগত ৰবাব টেঙা। মাহঁতে মানে অলপ খালে, এতিয়া মোলৈ থৈ দিছিলে, এতিয়া তাৰে অলপ মই খাম দিয়া। ইভিনিং টাইমত অকণমান ওলাই গ'লোঁ ৰাস্তালৈ, মানে অলপ চাৰিআলিফালে ওলাই গ'লোঁ। অলপ কাম আছিলে, কাম মানে এনেকুৱা আৰু এখন কপি আনিব আছিলে আৰু চুলিত মাৰিবৰ কাৰণে ৰিবন নাইকিয়া হ'ল। ইমান মানে ৰিবন থাকে ক'তনো হেৰাই মই বিচাৰি ভাবি নাপাওঁ, মানে যেতিয়া দৰকাৰ হয় এডালো বিচাৰি নাপাওঁ, ইমান হেৰাই নহয়। এইফালে আহি মই পাই গ'লোঁ দোকান চাৰিআলিত। তাৰপিছত এইফালে কবি আছিলে, মোৰ কবি দৰকাৰ হৈছিলে, কবি এখন ল'লোঁ আৰু মোৰ চুলিত মাৰিবৰ কাৰণে অলপ মানে ৰিবন দৰকাৰ হৈছিলে, ৰিবন ল'লোঁ। এইফালে মই ঘৰত আহি পেলাই নতুন কপিখনৰ অপেনিং কৰিছোঁ। মোৰ নিচিনাকৈ কোন কোন আছে বাৰু? নতুন কপি হওক বা বুক হওক, মানে বহুত এক্সাইটমেণ্টত অ'পেন কৰা হয় মানে। গোন্ধটো বহুত ভাল লাগে, নতুন কপি আৰু নতুন বুকৰ গোন্ধটো